friends, welcome back to my channel RG Vlogs. So friends, আজি Bohag আৰু চ'ত মাহৰ সংক্ৰান্তিৰ দিন। So আজি গৰু বিহু আৰু গৰু বিহু উপলক্ষে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক তথা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বলক তেতিয়াহ'লে আজি আমি গৰু গা ধুৱাওঁ, কি কৰোঁ কেনেকৈ আপোনালোকক সকলো দেখুৱাইছোঁ। ভিডিঅ'টো আপোনালোকে সকলোৱে চাই থাকক আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে এটা নিশ্চয় লাইক দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক। হেপী বিহু, হেপী বিহু, হেপী বিহু। কোৱা গৰু মাতাজী কৃষ্ণ এইবোৰ ৰেডি গৰুৰ কাৰণে পানী লাও নাই আৰু হালধি বেঙেনা ইটো লাগে নেকি ইটো যি গম পাব লাগে বুলি পেলাই অঁ দীঘলতি আৰু ইটোহে দিওঁ এইটো মাখিয়তী পাত না আৰু এয়া গৰুক ফটা দিবৰ কাৰণে এয়া ছাই আৰু তেল মিহলি কৰি লোৱা হৈছে। আমি এনেকৈ ফটা দি পেলাই গৰু গা ধুৱাওঁ। আপোনালোকৰ ফালে কেনেকুৱাকৈ গা ধুৱাই জনাবচোন বাৰু। এইজনী মাকজনীকো ফটা দিয়া হৈ গ'ল আৰু পানী লিয়া গৰু গা ধুব আৰম্ভ কৰিলোঁ। দুটাই গৰু, বেছি নাই বাৰু, আগতে বহুত আছিলে। চ' গৰুৰ সংখ্যা আহিলে এতিয়া কমি গ'ল। আমি ক'বলৈ বাধ্য হ'লোঁ যিহেতু বাৰিষা ৰখাৰ মানে অসম্ভৱ হৈ পৰে। দাদা কোবাইছে ইয়াত দীঘল পাত কোবা জাত পাতকেইটো কোবাইছে আৰু পথাৰলৈ যাওঁ বলক। এতিয়া পথাৰত চাই লওক গৰুবিলাক লাহে লাহে বাহিৰলৈ ওলাইছে গা ধুৱাই আৰু ইয়াৰ গৰুবিলাক গা ধোৱা হৈ আছে। বাকীবোৰ মানুহে গাবিলাক ধুৱাইছে। লগতে কৃষ্ণ 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 গৰু বিহুতে অনা লক্ষ্য খাও খা বছৰে বাঢ়ি যা মায়েৰে হ'লে বাপে হবি বৰ গৰা। আৰু এয়া মোৰ ঘৰত থকা কপৌ ফুল চাওকচোন বাৰু প্ৰকৃতিৰ কি সুন্দৰ ৰূপ আৰু ফুলিব আছে বাকী অলপমান কিছু ফুলিব আছে চাওকচোন বাৰু। লগতে এই তগৰ ফুলজোপা ধুনীয়া সুন্দৰ আগমন। গতিকে বহাগ বিহু আহিলেই মানে তগৰ কপৌ ফুলৰ কথা মনলৈ আহে। ঘৰৰ চোতালতে আছে এই দুজোপা কপৌ ফুল ফুল। ভিডিঅ'টো ইমানে আছিলে আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক দিব ৰাইজক অসমীয়া নতুন বছৰ জ্ঞাপন কৰি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।